মোহাম্মদ কেৰামত আলী। মই ওলামা কাউন্সিল অফ বিটিআৰৰ সভাপতি হয়। আজি আমি সংবাদমেল পাঠাৰ উদ্দেশ্য হৈছে যে এইবেলি প্ৰথমবাৰৰ বাবে আমি কোকৰাঝাৰ জিলা ভিত্তিত যিবিলাক আমাৰ মাদ্ৰাছা আছে, আমি প্ৰত্যেকটো মাদ্ৰাছাতে ভিজিট কৰিছোঁ, অলপ চাইছোঁ যে মাদ্ৰাছাবিলাকৰ শৈক্ষিক পৰিৱেশটো অলপ উন্নতি কৰাৰ ক্ষেত্ৰত যে এই একটা প্ৰচেষ্টা আমি হাতত লৈছোঁ যে যিটো প্ৰগ্ৰাম ধৰকচোন আউট অফ BTC বা হয়তো ইণ্ডিয়া লেভেলতে হওক বা হয়তো আমাৰ ভাৰতৰ অন্য ষ্টেটবিলাকত ৰাজ্যবিলাকত হৈ আছে, মুছাবাকাতুল কোৰাণ কোৱা হয়, কোৰাণ প্ৰতিযোগিতা আমি প্ৰথমবাৰ হয়তো আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট জিলা ভিত্তিত 28খন মাদ্ৰাছাৰ ষ্টুডেণ্টক লৈ এখন প্ৰগ্ৰাম পাতিছোঁ। সেই প্ৰগ্ৰামটো মেইন বিষয়বস্তু হ'ল 5টা বিভাগ ৰখা হৈছে। 1 নম্বৰে পাঁচপাৰা, প্ৰথমবাৰৰ কাৰণে পাঁচপাৰা হিপছ, আৰু দ্বিতীয়টো হৈছে কিৰাত, অৰ্থাৎ কাৰীসকলে যেনেকৈ কিৰাত কৰে, আৰু তাৰপিছত জেনাৰেল কুইজ, লগতে আমাৰ ধৰ্মীয় যে বিভাগবিলাক আছে সেইবিলাক লৈ এটা কুইজ দিয়া হৈছে ছাত্ৰ ছাত্ৰীবিলাকক। এইবাৰ আমি ছাত্ৰী ৰখা নাই, জাষ্ট ছাত্ৰই ৰাখিছোঁ। তাৰপিছত গজল যিকোনো ভাষাত হ'ব পাৰে, অসমীয়া, উৰ্দু, ইংলিছ, হিন্দী, যিকোনো ভাষাত হ'ব পাৰে। আৰু এই আমাৰ সৰু সৰু বাচ্চাবিলাকে আকস্মিক বক্তৃতা কেনেকৈ দিব লাগে, কথা কেনেকৈ ক'ব লাগে, ৰাইজৰ সন্মুখত কেনেকৈ কথা পাতিব লাগে, সেই এটা বস্তু আমি 5টা বিভাগ লৈ হয়তো আমি প্ৰথমবাৰৰ পৰা আমি কোকৰাঝাৰ জিলা ভিত্তিক মাদ্ৰাছাবিলাকক এটা শৈক্ষিক দিশ আগুৱাই লৈ যোৱাৰ কাৰণে আমি এখন মুছাবাকা পাতিছোঁ। আমাৰ আহ্বান থাকিব, সকলো মাদ্ৰাছাত অলৰেডি আমি ইনভাইট কৰিছোঁ, সকলো মাদ্ৰাছাত গৈ আমি নিজে ইনভাইট কৰি আহিছোঁ, সিহঁতে আশাত আহিব, নিশ্চয় পাৰ্টিচিপেট কৰিব। আৰু আমি আশা কৰিছোঁ সেই প্ৰগ্ৰামৰ জৰিয়তে প্ৰগ্ৰামৰ ওচৰত আমাৰ মাদ্ৰাছাবিলাকৰ শৈক্ষিক দিশ অলপ হ'লেও আগুৱাই যাব বুলি আমি আশা কৰিছোঁ। আৰু ইয়াৰ লগতে আৰু বহুতকেইটা বস্তু আমি ৰাখিছোঁ, হয়তো আমাৰ জেনেৰেল ছেক্ৰেটাৰী ছাৰ আছে, তেওঁ নিশ্চয় এই বিষয়ে অলপ আলোচনা কৰিব। নিশ্চয় এই প্ৰগ্ৰামৰ নেক্সট দিনাখন, অৰ্থাৎ 12 জানুৱাৰী 2025 যিখন আমি প্ৰগ্ৰাম পাতিছোঁ, তাত এটা ইউনিক বস্তু হয়তো আমি ওলামা কাউন্সিল অফ বিটিআৰ তৰফৰ পৰা আমি লক্ষ্য কৰিছোঁ। যিহেতু আজিকালি আমাৰ গাঁৱে ভূঞে অঞ্চলে আমাৰ ডেকা ল'ৰাবিলাক, হয়তো আমাৰ নৱপ্ৰজন্মই যি ড্ৰাগছ, মদ, নিচা দ্ৰব্যৰ বস্তু যে আকৃষ্ট হৈছে, এই বিষয়ে আমি এটা তীক্ষ্ণ নজৰ ৰাখি একটা আমাৰ উদ্দেশ্য ৰাখিছোঁ সন্মুখত, যে নিশ্চয় মুফতি ইয়াহিয়া চাহাবক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতে আহিব আৰু যথেষ্ট আমি যিটো মুছলমান আমাৰ ধৰ্মীয়ৰ ভিতৰতো এই বস্তুখিনি একেবাৰেই নিষেধ, যে ড্ৰাগছ, নিচাজাতীয় বস্তু, মদ, জুৱা, এইবিলাক একেবাৰেই নিষিদ্ধ। ইছলাম কেতিয়াও এইবিলাক মানে ছাপোৰ্ট নকৰে আৰু হাৰাম বুলি কোৱা আছে ইছলামত। সেইকাৰণে আমি এই এটা টপিক ৰাখিছোঁ। নিশ্চয় আমি আমাৰ নৱপ্ৰজন্ম ভাই বন্ধুসকলক নিশ্চয় অনুৰোধ কৰিম, তেওঁলোক আহক, আগবাঢ়ি আহক, আৰু হয়তো কোৰাণ এবং হাদিছে কি কয় সেইবিলাক বস্তু নিশ্চয় শুনিব। আৰু আমি অনাগত দিনত এই ড্ৰাগছ, মদ, জুৱা, হয়তো বাল্য বিবাহ যিবিলাক আমাৰ সমাজে গ্ৰাস কৰি উঠিছে, শিক্ষাৰ যি এটা সজাগতা আৰু বহুত প্ৰয়োজন আমাৰ সমাজত, সেই বস্তুখিনি আমি এটা চৰ্চা লৈ আনি গাঁৱে ভূঞে ঘৰে ঘৰে আমি পਹੁঁচাব পাৰোঁ। তাৰ কাৰণে হয়তো আমি এটা তাত স্থান ৰাখিছোঁ আমি। সেইকাৰণে আমি সকলোকে এই সংবাদ মাধ্যমৰ জৰিয়তে কৰি আমি অনুৰোধ জনাম, আমন্ত্ৰণ জনাম, সকলোৱে সেই প্ৰগ্ৰামত আহিব আৰু প্ৰগ্ৰামটো সাফল্য কৰিব বুলি আমি আশা কৰিলোঁ। ইছলাম, ওলামা কাউন্সিল অফ বিটিআৰৰ সাধাৰণ সম্পাদক। আমি ইতিমধ্যে আমাৰ সভাপতি সাহেবে কৈছে, কোকৰাঝাৰ জিলা ভিত্তিক আমি এখন কোৰআন প্ৰতিযোগিতা আয়োজন কৰিছোঁ, আৰু ইয়াত আমাৰ 28খন মাদ্ৰাছাই অংশগ্ৰহণ কৰিব। মুঠতে বৰ্তমান সময়ত গোটেই কোকৰাঝাৰত 28খন ল'ৰা মাদ্ৰাছা আছে। এই 28খন মাদ্ৰাছাই আমাৰ ইয়াত অংশগ্ৰহণ কৰিব বুলি কথা দিছে। আমি 5টা বিভাগত এই মুছাবাকা অৰ্থাৎ কোৰআন কম্পিটিশ্যন আয়োজন কৰিছোঁ। ইয়াত আমাৰ মাদ্ৰাছাবিলাকৰ যিখিনি শৈক্ষিক দিশ আমি ভ্ৰমণ কৰি যিখিনি পালোঁ, উন্নতি কৰিবলৈ হ'লে ল'ৰাবিলাকৰ বিশেষকৈ ইছলামিক শিক্ষাৰ লগতে জেনেৰেল শিক্ষা, যিহেতু বৰ্তমান যুগৰ চাহিদা হিচাপে যিখিনি লাগে, এইখিনি যদি আমি আগুৱাই লৈ যাব বিচাৰোঁ, এনেকুৱা প্ৰগ্ৰামৰ বাহিৰে আমাৰ বিকল্প নাই।
এনেকুৱা প্ৰগ্ৰাম যদি আমি প্ৰত্যেক বছৰে কমেও দুটাকৈ পাতোঁ তেতিয়া ছাত্ৰসকলে নিশ্চয় ইয়াৰ যোগেদি উৎসাহী হ'ব, কাৰণ ছাত্ৰসকলক আমি পুৰস্কাৰ দিম। তেতিয়া শিক্ষকসকলেও এটা কি পাব যে আমি ভালকৈ পঢ়াব লাগিব। তো গোটেইখিনি চালি যদি চাই আমি দেখিছোঁ যে এনেকুৱা প্ৰগ্ৰাম আমি গোটেই বছৰত কমেও দুটাকৈ পাতিব লাগে। এইবুলি আমি এটা প্ৰগ্ৰাম লৈছোঁ। তো এই ক্ষেত্ৰত আমি আশা কৰিছোঁ প্ৰত্যেকটো মাদ্ৰাছাৰ সভাপতি সম্পাদককে আদি কৰি শিক্ষকসকল সকলোৱে যাতে আমাৰ এই প্ৰগ্ৰামত অংশগ্ৰহণ কৰে, তাৰ বাবে আজি আমি আপোনালোকৰ জৰিয়তে, যদিও আমি সশৰীৰে গৈছিলোঁ তথাপিও আজি এই প্ৰেছ মিটৰ জৰিয়তে সকলোকে আহ্বান কৰিছোঁ যাতে সকলোৱে আহি আমাৰ ইয়াত অংশগ্ৰহণ কৰে। দ্বিতীয়তে আমাৰ এইটো জানুৱাৰী মাহৰ 11-12 তাৰিখত এই প্ৰগ্ৰামটো কৰা হ'ব, দুদিনীয়া প্ৰগ্ৰাম। জানুৱাৰী মাহৰ 11 তাৰিখ শনিবাৰ ৰাতিপুৱা 9 বজাৰ পৰা দ্বিতীয় দিন অৰ্থাৎ 12 তাৰিখ আসৰৰ নামাজলৈকে আমি কোৰআন প্ৰতিযোগিতাৰ যিমান বিষয়বস্তু আছে সকলোখিনি আমি শেষ কৰিম। ইয়াত ছাত্ৰসকলক মানপত্ৰ দিয়া হ'ব, ছাত্ৰসকলক ট্ৰফি দিয়া হ'ব। যিসকল ছাত্ৰই পুৰস্কাৰ প্ৰাপ্ত হ'ব তেওঁলোকক আমি এখন মানি প্ৰাইজ দিবলৈ চেষ্টা কৰিম যৎপৰোনাস্তি। ইয়াৰ পিছত আমি মাগৰিবৰ নামাজৰ পিছত অৰ্থাৎ 12 তাৰিখ মাগৰিবৰ নামাজৰ পিছৰ পৰা ৰাতি 11-12টালৈকে আমি আৰু এটা বিশেষ প্ৰগ্ৰাম ৰাখিছোঁ। বৰ্তমান সময়ত সকলোৱে জানে যে যিমান ধৰ্মসভা হৈ আছে সকলো ধৰ্মসভাই যিকোনো মাদ্ৰাছা, মছজিদ, কবৰস্থান আদি উন্নতিকল্পে কৰা হয়। ইয়াৰ দ্বাৰা সেই ধৰ্মসভাবিলাকত আমাৰ মানুহবিলাকে যোৱাৰ পিছত যিখিনি ধৰ্মীয়ভাৱে লাভৱান হ'ব লাগে এইখিনি আমি 10% হ'ব মানে দেখা নাপাওঁ। কাৰণ মানুহবিলাকে বৰ্তমান এই ধৰ্মসভাবিলাকত বজাৰ মেলাৰ নিচিনা হৈ গৈছে। ইয়াৰ লগতে মানুহবিলাকে গৈ তাতে অকল চান্দা কেনেকৈ পাব, ধৰ্মসভা পৰিচালনা কমিটিয়ে চান্দা কেনেকৈ মানে উঠাব পাৰিব, তেওঁলোকৰ এইটো এটা কি থাকে। আৰু যিসকল বক্তাই তাতে যায় তেওঁলোকেও সেই হিচাপে কথা ক'ব লাগে। গতিকে ধৰ্মসভাবিলাকৰ পৰা ইমান লাভৱান হোৱা আমি দেখা পোৱা নাই। যাৰ কাৰণে বিকল্প এটা চিন্তা আমি কৰিছোঁ, সেয়া হ'ল যে আমি কোৰআন তফচিৰৰ ব্যৱস্থা কৰিছোঁ। এই কোৰআন তফচিৰত আমি দুজন যোগ্য আলিম, যোগ্য মুফাssiৰক আমি আহ্বান কৰিছোঁ, দাৱাত দিছোঁ। তেখেতসকলে আহিব আৰু তেখেতসকলক আমি মানে ইতিমধ্যে কি কৰি দিছোঁ যে তেওঁলোকে কি বিষয়ত মানে আলোচনা কৰিব, আলোচ্য বিষয় আমি ইতিমধ্যে তেওঁলোকক লিখি দিছোঁ। তেখেতসকলে সেইখিনি ভালকৈ ষ্টাডি কৰি আহিব আৰু 1.5-2 ঘণ্টাকৈ এজন বক্তাই আলোচনা কৰাৰ পিছত আমাৰ শ্ৰোতাসকলে যদি বিচাৰে যে তেওঁলোকে যিখিনি কথা ক'লে তাৰ ভিতৰত যদি কিবা জানিবলগীয়া আৰু আছে বা কিবা কনফিউজ আছে বা ক্লিয়াৰ আৰু কিবা কৰিব লাগে পোনপটীয়াকৈ প্ৰশ্ন কৰিব পাৰিব আৰু বক্তাসকলে লগে লগে উত্তৰ দিব। এনেকৈ দুজন বক্তা আমি ৰাখিছোঁ। আৰু বিশেষকৈ এইটো সভাত আমাৰ কোনো কালেকশ্যন কৰা নহ'ব। আমি কালেকশ্যন আগতে আমি আমাৰ কোকৰাঝাৰ জিলাত বিভিন্ন মানুহৰ ওচৰত গৈ আছোঁ, যথেষ্ট আমাক সহায় কৰি আছে, কিন্তু সেই ধৰ্মসভাত আমি কোনো ধৰণৰ কালেকশ্যন নকৰোঁ। গোটেই BTC তথা কোকৰাঝাৰ বাকী ৰাইজক আমি আহ্বান জনালোঁ যে আপোনালোকে 11-12 তাৰিখত সকলোৱে আহি প্ৰগ্ৰামটো চাওক। মানে এটা ইউনিক প্ৰগ্ৰাম, যিহেতু আমাৰ BTCত এতিয়ালৈকে হোৱা নাই, কোকৰাঝাৰতো হোৱা নাই। আমি প্ৰথমবাৰৰ বাবে এইটো প্ৰগ্ৰাম অনুষ্ঠিত কৰিছোঁ। সকলোৱে আহক, আহি প্ৰগ্ৰামটো নিজেও উপভোগ কৰক আৰু আমাক সহযোগিতা কৰিব। জাগাটো হ'ল আমাৰ কোকৰাঝাৰ জিলাৰ মিডিল জাগা হিচাপে আমি ভাওৰাকুৰি গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ভাওৰাকুৰি ৰাজহ চক্ৰৰ ভিতৰত মান্দাৰপাৰা গাঁৱত মান্দাৰপাৰা মাদ্ৰাছাত এই আমাৰ কোৰআন প্ৰতিযোগিতা আৰু তফচিৰুল কোৰআন মেহফিলখন অনুষ্ঠিত কৰা হ'ব জানুৱাৰী মাহৰ 11-12 তাৰিখত 2 দিনীয়া প্ৰগ্ৰাম।